নমস্কাৰ মই ৰক্তিম দাস লগন চৰণলৈ তোমালোকক স্বাগতম জনাইছো আজি এটা ব্ৰেকিং নিউজ দিম তোমালোকক যাৰ আধাৰ কাৰ্ড নাই যোনে এই ভিডিওটো চাই আছে তেওঁলোকে এই ভিডিওটো সম্পূৰ্ণৰূপে চোৱা তোমালোকে আধাৰ কাৰ্ড যাৰ নাই ভিডিওটো চোৱাৰ পিছত তোমালোকে এপ্লাই কৰিব পাৰিবা বিনামূলীয়াকৈ BSNL পৰা তোমালোকক অফাৰ দিয়া হৈছে যে যাৰ আধাৰ কাৰ্ড নাই তোমালোকক বিনামূলীয়াকৈ BSNL পৰা প্ৰদান কৰা হ'ব কিন্তু BSNL কেনে ধৰণৰ তোমালোকে প্ৰসেস কৰিব লাগিব মই এই ভিডিওটো তোমালোকক গোটেই ডিটেইল দি দিম যাৰ আধাৰ কাৰ্ড নাই তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চোৱা আৰু আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰা গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণৰূপে চোৱা মই তোমালোকক জনাই দিম যে আধাৰ কাৰ্ড কেনেকৈ বিনামূলীয়াকৈ BSNL পৰা পোৱা যায় গতিকে ভিডিওটো চোৱা যাৰ এই আধাৰ কাৰ্ডখন নাই মোৰ বাৰো আছে তোমালোকে শীঘ্ৰে এই ভিডিওটো চোৱা তাৰ পিছত তোমালোকে এপ্লাই কৰা নিৰ্দিষ্ট তোমালোকৰ ওচৰত যিটো কেন্দ্ৰ আছে তোমালোকে গৈ তাত এপ্লাই কৰা মই তোমালোকক প্ৰসেসটো কৈ আছো যে সমগ্ৰ অসমত এই BSNL পৰা তোমালোকক কেন্দ্ৰ মুকলি কৰি দিয়া হৈছে বিনামূলীয়া আধাৰ কাৰ্ড তোমালোকক প্ৰদান কৰা হ'ব যে গুৱাহাটীত তোমালোকৰ পাঁচটা কেন্দ্ৰ তোমালোকক মুকলি কৰিছে যে পানবজাৰ উলুবাৰী নুনমাটি কালাপাহাৰ আৰু দিছপুৰত এই কেন্দ্ৰসমূহ আছে তোমালোকে তাত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু এপ্লাই কেনেদৰে কৰিবা যে তোমালোকে প্ৰথমতে ফোন নাম্বাৰটো আৰু নামটো দি তোমালোকে তাত গৈ ৰেজিষ্টাৰ কৰি থৈ আহিব লাগিব আৰু তোমালোকৰ ফোন নম্বৰত তোমালোকৰ নিৰ্দিষ্ট এটা ডেট দিয়া হ'ব সেই ডেটটোত তোমালোকে যাব লাগিব আৰু সেই ডেটটোত গৈ তোমালোকে নিৰ্দিষ্ট এখন পৰিচয় পত্ৰ তোমালোকক লৈ যাব লাগিব আৰু পৰিচয় পত্ৰ কি হিচাপে তোমালোকে কি লৈ যাব লাগিব মই কৈ দিছো যে পেন কাৰ্ড পাসবুক তোমাৰ পেনশন কাৰ্ড তোমালোকৰ বিবাহ পত্ৰ যিকোনো এখন মই তোমালোকক সাইডত দি দিছো কি লাগে মই তোমালোকক দি দিছো যিকোনো এখন প্ৰমাণপত্ৰ লৈ গলে তোমালোকক হৈ যাব প্ৰমাণপত্ৰখন দিবলৈ যাতে তোমালোকৰ খুহাত আৰু বাহাতৰ চিহ্নটো বহাব লাগিব আৰু তোমালোকৰ চকু স্ক্যান কৰি চোৱা হ'ব আৰু তোমালোকৰ মোবাইলত যেটো নম্বৰ দি তোমালোকে ৰেজিষ্টাৰ কৰি থৈ আহিছা সেই নম্বৰটো তোমালোকৰ মেছেজ আহিব 15 দিনৰ ভিতৰত যে তোমালোকৰ আধাৰ কাৰ্ডখন যোগ্য হৈছে নে অযোগ্য মানে এক্টিভ হৈছে নে নাই তোমালোকৰ মোবাইলত মেছেজ লগে আহি যাব এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে ফটো এইখন লৈ যাব লাগিব যে ইয়াত ফটো এখনো লৈ যাব নালাগে যেটো তোমালোকে ৰেজিষ্টাৰ কৰি থৈ আহিবা তোমালোকে যেটো প্ৰমাণপত্ৰ দিবা তাতে সকলোবোৰ থাকিব সেইখন দিলেই হ'ব ইয়াত ফটো একপিও লৈ যাব নালাগে 90 দিনৰ ভিতৰত ডাকঘৰৰ যোগেদি তোমালোকৰ প্ৰমাণপত্ৰ হাতত আহি যাব এই যিখন আধাৰ কাৰ্ড আছে মোৰ এনেদৰে তোমালোকৰ আধাৰ কাৰ্ড 90 দিনৰ ভিতৰত তোমালোকক BSNL পৰা তোমালোকক প্ৰদান কৰা হ'ব একেবাৰে বিনামূলীয়াকৈ গতিকে তোমালোকক মই জনাই দিলো যে তোমালোকৰ 15 দিনৰ ভিতৰত তোমালোকৰ মোবাইলত মেছেজ আহি যাব যে এক্টিভ হৈছে নে নাই তাৰ পিছত তোমালোকে কি কৰিবা 90 দিনৰ ভিতৰত তোমালোকৰ ঘৰত আধাৰ কাৰ্ড একেবাৰে আহি যাব বিনামূলীয়াকৈ আৰু তোমালোকে চাই লোৱা মোৰ এখন আধাৰ কাৰ্ড গতিকে তোমালোকৰ ওচৰত থকা কেন্দ্ৰত তোমালোকে শীঘ্ৰেই তোমালোকৰ নাম্বাৰটো আৰু নামটো দি ৰেজিষ্টাৰ কৰি থৈ আহা তোমালোকৰ মোবাইলত এটা মেছেজ আহিব যে তোমালোকে এটা ডেট দিব সেই ডেটটোত তোমালোকৰ পৰিচয় পত্ৰসমূহ লৈ যাব লাগিব গতিকে তোমালোকে শীঘ্ৰে এটো আবেদন পত্ৰ এপ্লাই কৰা এই ভিডিওটো যোনে চাই আছে তোমালোকে শেয়াৰ কৰা যাতে সকলোৱে এই মেছেজটো পায় যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে যাতে বনোৱাত সহায় হয় তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণ ৰেগুলাৰ মই নতুন ইনফৰমেশন ভিডিও এই চেনেলটোত আপলোড কৰি থাকো